তই ৰুমালত বান্ধি পইচা আনছা সেইকাৰণে তই ৰুমালখন নেদা এইখন টেবুলতে দেউতাই আমাক ইমান ডাঙৰ কৰি থৈ গ'ল এখন তামোল আছে দেখোন ৰুমালত বান্ধাই পৰবো নহ'লি এতিয়া লৈ খাই এইখিনি আহোঁতে চাহ খাব লাগে চ' ৰাইজ আজি পাইছোঁ এটা নতুন ভিডিঅ' দেখাওঁ বুলি এতিয়া মায়ে ময়ে মঙল লাগি যাম আমাৰ ভাইয়া মায়ে ওলাই সাজি কাচি ৰেডি কাগজ পত্ৰ ললিয়া নাই এতিয়া কাগজ পত্ৰখিনি লৈ লওঁ ৰ যা এতিয়া ফটাফট যা সাজি কাচি উৰি পিন্ধি লৈছিলি এইটো সেইকাৰণে কওঁ তামোল নাখাবি খালী পেটত তামোল খাই থাকিলে এইটো হ'বয়ে এতিয়া উৰি পিন্ধি লৈছিল লাগি গ'ল আচলটো এতিয়া বুজিটো পাইছে এতিয়া যাব হাগবা হাগি অহাৰ পিছত আকৌ ওলাক আকৌ যাওঁ ভাবিনে সেইখিনি লগত লওঁ কিন্তু জেৰেজ কৰিও ল'ব লাগিব সেইখানৰ তলত পৰি নিখান পলিথিনটো বেগটোতে ভৰাই নলগীয়া চব কিবা সুধিলি এতিয়া কি কৰিবি কি বা ক'ব লাগে মই ইয়াৰে আগৰ ভিডিঅ'টোত কৈছিলোঁৱে মই আগৰ ভিডিঅ' চাৱাগিলাকে গম পাবয়ে মায়ে ময়ে যাই আছোঁ আমাৰ দেউতাৰ অফিচত লাগি যিটো ফেমিলি পেঞ্চন পাওঁ তাতে বছৰি মানে মায়ে ডকুমেণ্টবিলাক দি থাকিব লাগে তাকে অফিচৰ পৰা ফোন আহিছিল তাকে এতিয়া ডকুমেণ্ট দিব যাই আছোঁ তাতে এতিয়া মায়েৰ ভয় লাগি আছে তাতে কিবা সোধভাই বুলি এতিয়া তাতে ভয় কৰিব লগা একো নাই তাতে মিটিং নহওঁ এইটো মিটিঙত নি ভাষণ দিব নেদেই মাৰিনে আৱাজ কৰি আছে পিছে দিলোঁ মাৰি ধৰিছোঁ এই আৱাজ কৰি এনেকৈ আৱাজ কৰি যাই থাকিব এই গাড়ীখনে মাইক চিট বেল্টডাল লগাই দি কি হনুমান গিয়াৰ লগাই দিলোঁ গাড়ী একদম বন্দুকৰ পৰা ওলোৱা গুলিৰ নিচিনাকৈ দাৰবা ধৰিলা ফটাফট আহি পাই গ'লোঁ আউলা চৌকা তাতে আজি বংলাগড় বজাৰ সেইকাৰণে এইগিলা গাড়ীত যাম মানুহ দেখা নাই নেকি আজি বজাৰ গাড়ীৰ চুলি কিবা এনেকুৱা কৰা মানে জীৱনত গাড়ীৰে উঠি পাব নাই মানুহে দেখা নাই বাইকত গ'লেও দেখোন কিবা এংকে 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 যাই থকা কিয়া চাইছোঁ বজাৰ কিমান মানুহ কি হৈছে তোৰ আজি অফিচ পাম যায় নে মই এই দেখোন আমাৰ এটা কথা হৈছে মই মোবাইলটো একবাৰ ৰাস্তাৰ ভিডিঅ' বনাই আছোঁ একবাৰ আমাৰ ভিডিঅ' বনাই আছোঁ গাড়ীখন অ'ত ৰখাই আছোঁ ত'ত ৰখাই আছোঁ তাতে হাগোতে এটা বেলা লগেলি ওলাওঁতে দেৰি হৈছে আমাৰ এতিয়া যাওঁ ঘড়ীটো চাওঁতেহে গম পালোঁ এই ভাই সঁচাই বহুত দেৰি হ'ল তাতে যাই আকৌ অফিচত মানুহ পাব নাপাওঁ নহ'লে এনেই অহা হ'ব ইফালে সময় গেলিতো কথাই আছে সেইকাৰণে গাড়ীখন অকণমান জোৰত চলাইছোঁ এতিয়া সোনকালে যাই পেলাই কাগজখিনি দি ল'ব আৰু আগৰ কাগজখিনি জেৰেজ কৰি ল'ব কুনিয়া চব পালোঁ কুনিয়া ৰ'ব ইয়াতে মই কথা এটা কওঁ আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ আপোনালোকৰ ধুনীয়া কমেণ্টবিলাক পঢ়ি বহুত ভাল লাগে আগতলৈকে এনেকুৱা কমেণ্ট পাম বুলি আশা কৰোঁ এইটো হ'ল ব্লগ চক কমেণ্ট দিয়া কথা সাজি ক'লোঁ তাৰমানে সৰু সুৰাকৈ যদি এটা কমেণ্ট পাওঁ ভাই ভিডিঅ'বিলাক বনাই থাকিব মন যায় আৰু সেইটোৱে এইটো হৈছে আমাৰ ইণ্ডাষ্ট্ৰি চক আৰু কিছুমানে ভাবোঁ ই চকবিলাক আকৌ চিনাকি কৰি দি আছে নহয় ভাই বাহিৰৰ পৰা অহা মানুহবিলাকৰ সুবিধা হ'ব আৰু তাকে কৰি আছোঁ এয়া হ'ল মঙলদৈ কলেজ কলেজ চব পালোঁ এতিয়া কাগজখিনি কৰিব লাগিছিল জেৰেক্স দেখোন তোমাৰ ইয়াতে এখন দোকানো খোলা নাই গোটেইবিলাক বন্ধই দেখোন এই জেৰেক্সৰ দোকান চাইডে দি চাই আছোঁ দোকান খোলা দেখা পালি গ'ল এখন দোকান জেৰেক্সটো কৰি নৰওঁ তো হ'ল গোটেইখিনি ডকুমেণ্ট জেৰেক্স কৰি ল'লোঁ য'ত যিমান কাগজ পাতি লাগে গোটেইখিনি আনিছোঁৱে কিন্তু সময়ত যে একে এখন কাগজ নাললি নোহোৱা সেনেকুৱা নহ'লে হ'ল মানে কালি আকৌ আহিব লগা হ'লে গন্ধগোল লাগিব আজিয়ে হ'লে ভাল আছিল আহি পালোঁ বাৰু বেছি সময় লগা নাই কিন্তু মানুহতে ৰখোঁতে যি সময় লাগিল আৰু এইটো আগত এইটো দেউতাৰ অফিচটো এতিয়া যাই ভিতৰত কাগজখিনি দি থৈ আহোঁ যায় নে ত' আহি পাই গ'লোঁ দেউতাৰ অফিচ আৰু এইটো ৰুমে আছিল দেউতাৰ এতিয়া হয়তো লাঞ্চ টাইম হৈছে সকলো খাব যোৱাৰ কাৰণে ভিডিঅ'টো বনাইছোঁ অফিচটো ক'ত কেনেকৈ কি আছে মই সেইবোৰ কথা বাৰু নকওঁ চব এইবিলাক অফিচৰ কিছুমান প্ৰাইভেচি থাকে এইখন টেবুলতে দেউতাই আমাক ইমান ডাঙৰ কৰি থৈ গ'ল সেই দেউতাৰ টেবুলখন এনেকৈ আছিল তো আমি আগতে প্ৰায় আহিছিলোঁ আৰু দেউতাৰ ইয়াতে এখন গ্ৰুপ ফটো আছিল এইটো আছিল আমাৰ দেউতা এইটো এখন গ্ৰুপ ফটো বুক চুক বিহেই যায় এইবিলাক কথা ক'ব লাগিলি বা এইবিলাক বস্তু দেখালি মই আপোনালোকক এইবোৰ বস্তু এইটো কাৰণে দেখাই আছোঁ কাৰণ মই ভাবোঁ কি আপোনালোকে মোৰ যেনেকৈ ভিডিঅ'বোৰ চাই মোৰ যদি খুব দুখৰ কথাবিলাক জানি আছেতো তো এইটো এটা স্মৃতি তাকে আপোনালোকৰ লগত দেখালোঁ এতিয়া
তাতে মামাৰ এখন ফৰ্ম ফিল আপ কৰি আছে সেইখন দি যামগৈ এইখিনি আহোঁতে চাহ খাব লাগে এবাৰ কামটো ভালে ভালে হ'ল এতিয়া এবাৰ বোলে চাহ খাই বোলে এইবাৰ চৈছোঁ বাৰু চাওঁ ক'ত কি কৰিব পাৰি হোটেল এখনত আহিলোঁ তাৰপৰা কাপ চাহ খাওঁ মানে মই মাইক চাহটো খুৱাওঁ আছোঁ কি দি খাবি জিলাপি খাবি নে জিলাপি জিলাপি খাবি মায়া লাজ করছি বহুত পারো জিলাপি লাগিল তো লো পড়বো নহলি হয় এতিয়া লৈ লৈ খাই যাম এয়া হ'ল মায়ে গাখীৰ দিয়া চাহ আৰু এয়া হ'ল মোৰ আৰু কিবা হে জিলাপি খাবি নেকি জিলাপি হ'ল ফটা ফটা পাৰা বৰষুণ দিলা এখন তামোল আছে দেখোন ৰুমালত বান্ধাই যদি আনি থাকা তাৰপৰা অকণমান নালাগি মোক কি আকৌ কিনিব লাগে আকৌ এনে চাওঁ কিমান ডাঙৰ যোগ যেনেকৈ গ'লেও তোমাৰ তামোলখন বান্ধি নিবাই লাগিব তাৰমানে নেকি সেইখন তামোলৰ ধুনীয়াকৈ হৈ যাব ইমান লাগে কি ৰুমালখন মুচু ঘাম একে অৱস্থা বেয়া কি আছে ৰুমালখন পইচা আনছা তই কি আৰু ৰুমালখন দিবা নোৱাৰা কৈছো মাই কিবা আছে ৰুমালত মোক পইচা নালাগে মই মুখখন মুচিম তই ৰুমালত বান্ধি পইচা আনছা সেইকাৰণে তই ৰুমালখন নেদা মোক চাইছো এইবিলাক চাওঁ গোটেই ঘামেদি ভিজিলোঁ আমি ক'ত লৈকে যাম বাহিৰত দিছে দবা পিঠা বৰষুণ গ্লাছ কেইখনো আমি নুমাই দিব নোৱাৰোঁ দিলি পানীটো ভিতৰত লাগি আহে গাড়ীখন AC চলাব লাগিও তেল নাই দি অলপ খুলি দি ভিজিলেও ভিজিম যায় আৰু নৰা যাওঁ এইবাৰ বাকী ৰ'ল মাছৰ কণী নে এতিয়া মাছ বজাৰলৈকে যাওঁ এইবাৰ খাব গ'লে মাছত ডিমা অলপ পালি মাছত ডিমা লৈ যাওঁ দে আৰু বাকী ৰ'ল ডাক্তৰৰ তাক যাবাতো ৰ'ল আৰু তোৰ গহনাখিনি ঠিক কৰিব ৰ'ল সেইখিনি হ'লে দেখোন কাম ফিনিচাই আছিল কি কৰিলি আধা পোৱা এক পোৱা নেওঁ এইকাৰণে মই বস্তু নেনো নিয়াৰ পিছতো যদি নাম নাথাকে মই চায়ে লৈ আহিমেই কেটা চেটা নানো দে ডিমাই আনিম আহি পালোঁ মাছৰ বজাৰ বিৰাট বন্ধ ডিমা চাব লাগে ক'ত আছে ডিমা মাছত ডিমা লাগে মাছত ডিমা হয় লৈ আছোঁ ৰ'ব ৰৌ নালাগে মাছত ডিমা লাগে আধা কেজি পালোঁ এতিয়া লৈ যাই আছোঁ কিন্তু পইচাটো দিব লাগিব যে ক'ৰবাত তাৰমানে মোৰ লগত কেছ পইচা নাই মোবাইল দি দিব লাগিব কাৰণে এতিয়া লৈ আহিছোঁ আছোঁ বেলেগ এখনত লৈ হ'বনে মোবাইল দি অঁ থৈ দিছোঁ ধুনীয়াকৈ 150 টকা ল'লোঁ নাহে কণী কিবা কৰি ভাগ্যত যিখিনি হৈছে আগতে কলি হৈ পেলাই ইমান ডাঙৰ বজাৰখনত মাছৰ কণীয়ে নাপালি নে এটা সুধি উঠি পেলাই তলৰ পৰা বাক্স উলিয়াই পেলাই বিচাৰি দিছে সেইখিনি কৰি তো ঘৰ পালোঁ আহি মায়ে গেট খুলিব গৈছি চাই যাবি আৰু পৰবি চাবি ভাব ফুল দে ভাই আহি পালোঁ তো আজি ভিডিঅ'টো ইয়াতে আৰু তই লগ পাম কালি আকৌ নতুন ভিডিঅ' জয় অসম